হেল্ল' ফেনসকল, অন্য এটা ভিডিঅ'লৈ মই কহিলোঁ আপোনালোকৰ মাজলৈ ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা খুবেই জনপ্ৰিয় ধাৰাবাহিক মায়াবিনী মায়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী কোন হয়, প্ৰকৃত নাম কি, ঘৰ ক'ত, বৰ্তমান তেওঁ কিহৰ লগত জড়িত হৈ আছে, আজি এই ভিডিঅ'টোৰ জৰিয়ে সকলো জনাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব বুলি আশা থাকিল। ফেনসকল, মায়া চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হৈছে ৰুহি আমিন বৰা আৰু নিকনেম হৈছে ৰুহি আমিন বৰা। ঘৰ হৈছে তিনিচুকীয়া। তেওঁ বৰ্তমান কৰ্মৰ সূত্ৰে গুৱাহাটীত থাকে। ফেনসকল, ৰুহি আমিন বৰা প্ৰফেশ্যন হৈছে এক্টৰ। ফেনসকল, তেওঁ স্কুলীয়া শিক্ষা লাভ কৰিছিল তিনিচুকীয়াৰ পৰা। তেওঁ MA কৰিছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। ফেনসকল, বৰ্তমান ৰুহি আমিন বৰাই জনপ্ৰিয় মায়াবিনী ধাৰাবাহিকখনৰ লগত জড়িত হৈ আছে। ফেনসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আজিলৈ ইমানেই আছিল। থেংক ইউ।